দেশবাসীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭টা আহ্বান। কি আহ্বান জনালে মোদীয়ে? লকডাউন বৃদ্ধিৰ লগতে দেশবাসীলৈ ৭টা আহ্বান জনালে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে দেশবাসীলৈ জনোৱা আহ্বানসমূহ হৈছে এনেধৰণৰ: ১. বয়োজ্যেষ্ঠসকলৰ অতিৰিক্ত যত্ন লওক। ২ নম্বৰটো হৈছে সামাজিক দূৰত্ব বজাই ৰাখক। ৩ নম্বৰটো হৈছে ৰোগ প্ৰতিৰোধ শক্তি বৃদ্ধিৰ বাবে পদক্ষেপ লওক। ৪ নম্বৰত আৰোগ্য সেতু এপ ডাউনলোড কৰক। ৫. যিসকল লোকক প্ৰয়োজন তেওঁলোকক সহায় কৰক। ৬. নিজৰ কৰ্মচাৰীসকলক চাকৰি কৰ্তন নকৰিব। ৭. কোভিডৰ বিৰুদ্ধে যুঁজি থকাসকলক সন্মান কৰক। প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু এটা কথা ঘোষণা কৰিলে যে দেশত ১৯ দিনলৈ বৃদ্ধি লকডাউন। ঠাই বিশেষে ৰেহাই দিয়াক লৈ কাইলৈ জাৰি হ'ব নিৰ্দেশনা। আগন্তুক এটা সপ্তাহ অতি কঠোৰ। ২০ এপ্ৰিললৈকে দেশৰ প্ৰতিটো এলেকা মূল্যায়ন। দেশত আৰু ১৯ দিনলৈ বৃদ্ধি কৰা হ'ল লকডাউন। ৩ মে'লৈ লকডাউন বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। কৰোনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱালৈ লক্ষ্য ৰাখি সকলো ৰাজ্যৰে আলোচনা মৰ্মে লকডাউন বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰে মোদীয়ে। লকডাউন বৃদ্ধিৰ লগতে দেশবাসীলৈ ৭টা আহ্বান জনালে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ লগতে কয়, আৰ্থিকভাৱে চালে আমি ক্ষতিগ্ৰস্ত হৈছোঁ, কিন্তু জীৱন ৰক্ষা পৰিছে। আমি যি পথত চলিছোঁ সেয়া সমগ্ৰ পৃথিৱীত চৰ্চিত হৈছে। প্ৰতিখন ৰাজ্যই ভাল কাম কৰিছে, কিন্তু তাৰ পিছতো কৰোনা স্বাস্থ্য বিশেষজ্ঞসকল উদ্বিগ্ন। আমি কেনেকৈ জয়ী হ'ম? এই সন্দৰ্ভত মই ৰাজ্যসমূহৰ সৈতে কথা পাতিছোঁ। সকলোৱে লকডাউন বৃদ্ধিৰ পৰামৰ্শ দিছে। কেইবাখনো ৰাজ্যই এই সিদ্ধান্ত আগতেই লৈছে। আমি লকডাউন ৩ মে'লৈকে অব্যাহত ৰাখিম বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক। লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।